বিশ্বকর্মা বাবা কি এয়া আমাৰ আয়োজন চলি আছে। মণ্ডপ বৰ্তমান বনাই আছে আমাৰ ৰেঙনিত। সকলো কাম চলি আছে ধুনীয়াকৈ। এয়া আমি সকলো ৰাইজ এতিয়া মূৰ্তি আনিবলৈ গৈ আছো। এজন এডিটৰ, আমাৰ ডিৰেক্টৰ, এডিটৰ, স্ক্ৰিপ্ট ৰাইটাৰ আজি আমাৰ প্ৰায় একেলগে থাকে। কেতিয়াবাহে বেলেগ বেলেগ হয়। আৰু আমাৰ মেইন মানে সত্যদা। নমস্কাৰ। এয়া আমাৰ কেমেৰা পাৰ্চন অসনা কলেজ। এয়া আমাৰ লাইটৰ হেড শৰ্মা দা। জয় বিশ্বকর্মা বাবা কি আৰু আচলতে উঠাই নাই এটা বিশ্বকর্মা বাবা কি জয় বিশ্বকর্মা বাবা কি আমি গৈ আছো এটা মূৰ্তি আনিবলৈ বিশ্বকৰ্মা বাবাৰ। নাম এষাৰ হ'ব। দেখি ৰাধা পাৰত বহি ৰাধা নাই চপাই দিয়া না মথুৰাৰ হাতলৈ যা মথুৰাৰ হাতলৈ যা। সাতখন নাটক। বিশ্বকর্মা বাবা কে রাইজৰ মংগলৰ বাবে এক মিনিট জয় বিশ্বকর্মা বাবা কি হ'ব না কি কিন দাম দিবৰ কাৰণে
Ahoy! Hey! 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 Dan 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 dan. Hey! Dan जय विश्वकर्मा बाबा की विश्वकर्मा बाबा की Jai! ঐ ধুনীয়া জোখত সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাবা বিশ্বকৰ্মাই সকলোকে কৃপা কৰক। সকলোৱে বাহন যন্ত্ৰ পাতি আদি কৰি যিবিলাক সঁজুলি ব্যৱহাৰ কৰি থাকে সকলো ভালে থাকক, কৃপা কৰক। আৰু আমি ৰেঙনিত যি বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছোঁ, গতিকে আজি পূজা হ'ব। এতিয়া যজ্ঞলৈ গৈ আছোঁ। প্ৰথমবাৰৰ কাৰণে ৰেঙনিত আয়োজন কৰিছে ধুনীয়াকৈ ডাঙৰকৈ। দীপজ্যোতি কেওট Mandy. Hello, happy Vishwakarma Puja. Thank you. পূজা বৰ্তমান এতিয়া আৰম্ভ হৈছে। 8:30 বাজিছে। সকলোৱে সেৱাভাগ ল'ব আৰু ভিডিঅ'টোতে চাই। এয়া চাওক বিশ্বকৰ্মা ড্ৰেছ। এয়া কি মনুষা? এই আমাৰ ৰন্ধন প্ৰকৰণত আমাৰ হেৰেম্ব, আমাৰ বৰ্মন। আজি কি হ'ব? পনীৰ আৰু টমেটো টক মেইন মালটোৱে কোৱা নাই, খিচাৰী। পরিষ্কার ओम विष्णु ওম বিষ্ণু ओम तच्छात ওম প্রচ্ছদ ओम सिद्धि ওম সিদ্ধি ओम वैद्य ওম বৈদ্য ओम गंग ওম গং गणेशाय स्वाहा গণেশ্বর স্বাহা ओम वरदानम अग्नये नमः सात्या स्वाहा इदम वरुणय এইফালে বৈ আহিছে নেকি ভালকে বেশি ओम सुरस्तमभिहिंसन्तु ब्रह्मा विष्णु महेश्वरा नंदना सहित शेष दिक्पाल पास्तुते सदा
স্থলে ৰক্ষতু বামুন বিঘ্নং কুৰুমে নিত্যং বিঘ্নং চ প্ৰতিহন্যতে যাত্ৰা মংগল সিদ্ধাৰ্থম একদন্ত নমস্কাৰম। ৰেঙনি গোষ্ঠীৰ সমূহ কৰ্মকৰ্তাই সমূহ শিল্পী হৰিব জয় বিশ্বকৰ্মা বাবা কে এতিয়া অহাখিনি চুমকি কছাৰী অফিচিয়েলৰ পৰা কাষেদি গৈ নগৰ কাষেদি গৈ ধুনাই কৰোঁ নমস্কাৰ প্ৰভু কৰা ভকত উদ্ধাৰ মই মহামূৰ্তি নাজানো ভকতি শুশ্ৰূষাৰ প্ৰভু দিয়ক আশীৰ্বাদ কৰিছোঁ। কি বুলি খাদ্য কেনেকুৱা আছে কিবা খাদ্য খাদ্য কেনেকুৱা আছে প্ৰীতম দা বঢ়িয়া, কিন্তু চব্জিবিলাক চব্জি দিছোঁ, এইটো কি চব্জি? এইটো আমাৰ বিশ্বকৰ্মা পূজাৰ শেষৰ কোটাটো এতিয়া পনীৰ খাবলৈ নাপালা? কি? পইচা কমাই দিছে খাবলৈ নাই পনীৰ সঁচাকৈ বুলি গৈ এনেকৈ বা লাষ্টৰ বাইদেউ কৰি গৈছে নালাগে। আমাৰ এতিয়া পূজা বৰ্তমান শেষ হ'ল, আমি খিচিৰি খাই সকলো আজৰি। খিচিৰি নহয়, কিন্তু ধূনাহে। কি এইটো খিচিৰি নহয়, ধূনা এইটো ফুটা আছে ধূনা নহ'লে ঘৰলৈ খিচিৰি নাই কিছুমান বদনাম থাকে। বৈদ্য বনাম হয়। এই আমাৰ দেৱদা প্ৰডাকশ্যনৰ তেখেতৰ আজি পূজা ভাগৰ তেখেতৰ অৰিহণা বহুত। আৰু জ্যোতিষ্ণা কোঁৱৰ চৰি চুমকি কছাৰী অফিচিয়েল অফিচিয়েল গোটেই শেষৰ মুহূৰ্ত আপোনালোকে দেখাই দিছোঁ, বিৰাট ভাল লাগিল। সকলোকে বাবাই কিবা কৰক, সকলোৱে ভালে ৰাখক সেইখিনি কামনা কৰক।